Hello everyone. Namaskar. Moi Nikita Hazoike. মোৰ আনন্দ ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আমি গৈ আছো অধিৱেশনলৈ গৈ আছো। অধিৱেশন হৈছে যোৰহাটৰ মেডিলিত অনুষ্ঠিত হৈ আছে। চাৰিদিনীয়া বিশাল কাৰ্যসূচীৰে হৈ আছে। আজি তৃতীয়টো দিন হয়। আমি গৈ আছো আৰু যিমান পাৰো সিমান দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এয়া আমি আহি পাই গৈছোহি আৰু এইফালে হেলিপেডৰ ব্যৱস্থা কৰি থৈছে কাৰণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সন্মানীয় মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ অৰ্থাৎ মামা আহিব। এয়াই হৈছে যোৰহাট মেটেলিৰ আচাৰ্য ইলাৰাম দাস বা পিছৰ ক্ষেত্ৰ একশৰণ ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন আৰু পালনামস্থলী। এয়া পাইছোহি। আজি 29 জানুৱাৰী অৰ্থাৎ তৃতীয়টো দিন। সঁচাই বহুত ভাল লাগিছে যিহেতু আজি বিশেষ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ অৰ্থাৎ আমাৰ মামা আহিব। সঁচাই বহুত ভাল লাগিছে আৰু বহুত ভক্তৰ সমাগম হৈছে আৰু সমাগম হ'ব চাগে। মই ভিতৰ ভাগলৈ গৈ দেখাবলৈ চেষ্টা কৰিম। সাবস্ক্রাইবার পাই গেছো আমি রে। ভাল লাগিছে না আজি? ভাল লাগিছে, ভাল লাগিছে। এয়া সোমাই আহিয়ে দেখা পাইছোঁ কাৰ্যালয়সমূহ আৰু হোৱা হৈছে মূল মণ্ডপ আৰু মূল মণ্ডপৰ ওচৰলৈ যোৱাৰ আগতে মই অকণমান দেখাই লৈছোঁ। আৰু এয়া হৈছে আমাৰ গুৰুজনা, তেওঁলৈ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আৰু এয়া চাকি বন্তি জ্বলাব পৰাকৈ সুবিধা দিছে। এয়া হৈছে থাপনা আৰু ইয়াতে বহি আছে বিভিন্ন ঠাইৰ পৰা অহা আই মাতৃসকল, বাপসকল আৰু তৰুণ তৰুণীসকল। এয়া বহি আছে, খুব ভাল লাগিছে। মই মূল মণ্ডপৰ ওচৰৰ পৰা দেখাইছোঁ। হোৱা হৈছে মূল লাই খুঁটা। এয়া মই অকণমান দেখাই দিছোঁ আৰু মূল মণ্ডপৰ ওচৰৰ পৰা। আৰু ইয়াতে চাহৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো আহি ইয়াতে চাহ খাব পাৰে। এয়া খাই আছে আৰু আমিও আহিলোঁ চাহ খাবৰ কাৰণে। অকণমান ভিডিঅ' কৰি দেখালোঁ আৰু। কিছু সময়ৰ পিছতে মামা পাবহি, সেই গতিকে সকলো ৰাইজ গোট খাই আছে তেখেতক আদৰিবৰ কাৰণে আৰু আমি এয়া ওচৰলৈ আহিছোঁ। অকণমান ভিডিঅ' কৰি দেখাইছোঁ আৰু তেখেত যেতিয়া পাবহি তেতিয়া মই ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম। কিমান ভালকৈ দেখাব পাৰোঁ সেইটো নাজানো বাৰু, তথাপিও ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম। এই ৰ'দ গৈছে না আজিকালি মানুহৰ
এয়া হৈছে ৰান্ধনী ঘৰ আৰু ইয়াতে ৰন্ধা বঢ়া কৰা হৈছে। মই অকণমান ভিডিঅ' কৰি দেখাইছোঁ বাৰু। আৰু ৰান্ধনী ঘৰৰ কাষতে আছে ভোজনালয়। ভোজনালয় ক আৰু খ অংশ হিচাপে দুটা পাৰ্ট আছে আৰু মই সেয়াও ভোজনালয়ো দেখাম বাৰু। এয়া হৈছে ভোজনালয় ক আৰু খ দুটা পাৰ্ট। ইয়াতে বিভিন্ন ঠাইৰ পৰা অহা লোকসকল ইয়াতে খোৱা বোৱা কৰিছে। আমিও খাবৰ কাৰণে ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ ভাগটো ভিডিঅ' কৰি দেখাই আছোঁ বাৰু তোমালোকক। আমি এতিয়া খাই বৈ বাহিৰলৈ ওলাই আহিলোঁ আৰু মূল মণ্ডপৰ ভিতৰ ভাগলৈ সোমাই যাম। আৰু যিহেতু মামায়ে ভাষণ দি আছে আৰু ময়ো শুনিম, তোমালোককো শুনাম। ঠিক আছে ব'লা। অস্পৃশ্যতা বৰ্জন, অসপূৰ্ণ বিবাহ, পিছপৰা জাতি জনজাতিৰ উন্নয়ন, স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, জাতীয় ঐক্য, সংহতি ৰক্ষাৰ ইত্যাদি দিশত তেখেতে যথেষ্ট বৰঙণি আগবঢ়ায়। যুৱ প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিকভাৱে আগুৱাই নিয়াৰ বাবে 1979 চনত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ নামে এটি যুৱ অনুষ্ঠানৰ জন্ম দিয়ে। এই সংগঠনৰ মূল উদ্দেশ্য আছিল অসমৰ উঠি অহা প্ৰজন্মই যাতে নৈতিক চলনগতি বিপথে পৰিচালিত হৈ সমাজৰ আনহাতে ভকতসকলৰ হৃদয়তো ভগৱন্ত বস্তুৱে বিৰাজ কৰে। অৰ্থাৎ ভকত আৰু ভগৱন্ত অভেদ। ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। পাল নামৰ জৰিয়তে আমি সেই মহৎ সত্য উপলব্ধি কৰিব পাৰোঁ। একশৰণ ভাগৱতী সমাজৰ পাল নামে আজি অসমৰ ভক্তি আন্দোলনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পাল নামৰ পৰখনে নতুন প্ৰজন্মক মহাপুৰুষগৰাকীৰ অৱদানৰ সম্পৰ্কত বিশ্লেষণ কৰাৰ সুযোগ প্ৰদান কৰি আহিছে। ঈশ্বৰৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে জাগৃত হোৱা প্ৰগাঢ় প্ৰেম আৰু ভক্তিৰ ওপৰত আধ্যাত্মিক আৰু বৌদ্ধিকভাৱে যি মতবাদ সৃষ্টি হয় তাকে ভক্তিবাদ বুলি কোৱা হয়। এই ভক্তিবাদক প্ৰতিষ্ঠা কৰিবলৈ যি আন্দোলন গঢ়ি তোলা হৈছিল সেয়া আছিল ভক্তি আন্দোলন। অসমত ভক্তি আন্দোলনৰ মূল সূতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ হৰিৰাম ধৰ্মৰ তত্ত্ব হৈছে ভগৱান কৃষ্ণই একক পৰম সত্তা আৰু তেওঁক উপাসনা কৰিলে তেওঁৰ আত্মিক কল্যাণ হয়। ভক্তই ভগৱন্তৰ নামৰ মাজতে ভগৱন্তক বিচাৰি পাব পাৰে। তাৰ বাবে তপ জপ যজ্ঞ তীৰ্থ কৰাৰ প্ৰয়োজন নাই। ঈশ্বৰৰ নামে ঈশ্বৰৰ প্ৰতি। সেইবাবে এই মাৰ্গত নামে মূল সাধনা। যিজন ভকতে একাত্ম চিত্তে ঈশ্বৰৰ নাম লৈ থাকে মানুহক সমদৃষ্টিৰে চোৱাটো আধ্যাত্মিক চেতনাৰ অবিচ্ছেদ্য অংশ। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, নাহি ভকতিত জাতি অজাতি বিচাৰ। এয়া হৈছে আমাৰ জিলাৰ মূল নামঘৰ ভাগ। মই মণ্ডপৰ বাহিৰলৈ আহি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মণ্ডপৰ ভিতৰ ভাগো দেখাম। বিভিন্ন ঠাইৰ পৰা অহা আই মাতৃসকল, বাপসকল আৰু তৰুণ তৰুণীসকল আছে। এয়া বহুত ভাল লাগিছে দেখি আৰু তেওঁলোকে মামাৰ ভাষণ শুনি আছে আৰু মই যিহেতু মণ্ডপৰ ভিতৰৰ পৰা ভিডিঅ' কৰিবলৈ সুবিধা পাইছোঁ সেয়েহে বাহিৰলৈ ওলাই আহিছোঁ। মই ভিডিঅ' ভালকৈ কৰিবৰ কাৰণে ওচৰলৈ যাম। নিপীড়িত জনগণৰ এক মুক্তিৰ পথ হৈছে একশৰণ ভাগৱতী সমাজ আৰু সেইবাবে একশৰণ ভাগৱতী সমাজ বিভিন্ন শাখাত বিভক্ত হৈ নাথাকি একেখন মঞ্চৰ তলত আহি ভক্তিৰ অমৃত আমাৰ ভক্তসকলৰ মাজত বিতৰণ কৰিব লাগে। আজি মই অত্যন্ত আনন্দিত
যে এই একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ দিনা আমাৰ মাজত এই তিনিওটা অনুষ্ঠানৰে লোক উপস্থিত আছে। আচাৰ্য দেহেশ্বৰ বৰা ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ গৰিমা বৃদ্ধি কৰিছে। মই আশা কৰোঁ এই তিনিওটা অনুষ্ঠান একত্ৰিত হোৱাৰ বাবে যি সংকল্প গ্ৰহণ কৰিছে সেই সংকল্প বাস্তৱত ৰূপায়িত কৰিব লাগে আৰু একশৰণ ভাগৱতী সমাজক আমাৰ নিপীড়িত নিষ্পেষিত জনতাৰ মুক্তিৰ বাবে এক মহান অমোঘ অস্ত্ৰলৈ ৰূপান্তৰ কৰিব লাগে। গুৰুজনাই দেখুৱাই যোৱা সুন্দৰ পথেৰে আগুৱাই গৈ একশৰণ ভাগৱতী সমাজে অসমৰ জাতি উপজাতিৰ মাজত সমন্বয়ৰ এক মহান নতুন মহান অমৃতৰ আখ্যান নিৰ্মাণ কৰিব পাৰে। আজিৰ সভাত মই আশা কৰিম যে যিসকলে আচাৰ্য ইলাৰাম দাস বাপৰ অমৃত বচনেৰে নিজৰ জীৱন মংগলময় কৰিছিল সকলোৱে যাতে একেখন মঞ্চৰ তলতে থাকি আচাৰ্যগৰাকীৰ কল্পনা আৰু চিন্তাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে কামত আগবাঢ়ে। শ্ৰদ্ধা ৰাইজ, আজি একশৰণ ভাগৱতী সমাজৰ এই সভাত মোক আপোনালোকে সন্মান জনাইছে। মই সন্মানৰ অধিকাৰী নহয়, কিন্তু অসমৰ নিপীড়িত নিষ্পেষিত সমাজখনৰ উত্থানৰ বাবে কাম কৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে আৰু সেইবাবে ভাগৱতী সমাজৰ লগত বিভিন্ন দিশত অকল ধৰ্মই নহয়, সমাজৰ কল্যাণৰ বাবে, মানৱতাৰ কল্যাণৰ বাবে, জাতি উপজাতিৰ মাজত সমন্বয় সাধনৰ বাবে একেলগে ভৱিষ্যতৰ দিনতো কাম কৰাৰ বাবে মই আপোনালোকৰ ওচৰত তেখেতে কৈছিল ভগৱান আৰু ভক্তৰ মাজত পাল নামৰ জৰিয়তে সম্পৰ্ক স্থাপন হয়। কলিয়াবৰত পাল নামৰ বাবে আজি যি অনুষ্ঠান একশৰণ ভাগৱতী সমাজে নিৰ্মাণ কৰিছে, এই অনুষ্ঠানৰ বাবে মই আজিৰ সভাতে 2 কোটি টকাৰ এটা অনুদান ঘোষণা কৰিছোঁ। আচাৰ্য দেহেশ্বৰ বৰা বাপে ৰংবঙত এক সুন্দৰ আধ্যাত্মিক ক্ষেত্ৰ নিৰ্মাণ কৰি ত্যাগৰ গোটেই জীৱন বিয়া বাৰু নকৰি কেৱল মাত্ৰ ইলাৰাম দাস বাপ আটাৰ আদেশ গ্ৰহণ কৰি বিশুদ্ধ বৈষ্ণৱ ধৰ্ম সমাজৰ মাজত বিতৰণ কৰাৰ বাবে সদায় কাম কৰি আহিছে। এই ৰংবঙৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ বাবেও মই 1 কোটি টকাৰ এটা অনুদান ঘোষণা কৰিছোঁ। আমাৰ একশৰণ ভাগৱতী সমাজৰ যি প্ৰশাসনিক কাৰ্যালয় আমাৰ বেবেজীয়াত নিৰ্মাণ কৰাৰ বাবে প্ৰস্তাৱ লৈছে, সেই বেবেজীয়াৰ প্ৰশাসনিক কাৰ্যালয়ৰ বাবেও মই 1 কোটি টকাৰ আৰু এক অনুদান ঘোষণা কৰিছোঁ। আচাৰ্য ইলাৰাম দাস বাপ আটাৰ ভাষণ শুনিছে, তেওঁলোক মন্ত্ৰমুগ্ধ হৈ পৰিছিল। মোৰ সৌভাগ্য নহ'ল তেখেতৰ ভাষণ শুনাৰ, কিন্তু যিসকলে তেখেতৰ ভাষণ শুনিছিল মোক এটাই কথা কৈছিলে যে ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গ'লেও ভাগৰ নালাগে যদি ইলাৰাম দাস বাপ আটাই ভাষণ কৈ থাকে। মই আপোনালোক সমাজৰ আজিৰ অনুষ্ঠানত যোগ দিবলৈ একশৰণ ভাগৱতী সমাজৰ এই অমৃতময় অনুষ্ঠানত যোগ দিবলৈ, বৈকুণ্ঠ ধামত যোগ দিবলৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা আই মাতৃসকলৰ শ্ৰী চৰণত মই প্ৰণাম জনাইছোঁ। যিসকল দেউতা ঈশ্বৰ আজি ইয়ালৈ আহিলে, এই তিয়কলৈ আহি আপোনালোকে এই সোণালী জয়ন্তী অনুষ্ঠান সফল কৰিলে, আটাইৰে শ্ৰী চৰণত মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ যুৱক যুৱতীসকল, তৰুণ বিদ্যাৰ্থী সমাজ আৰু যুৱক যুৱতীসকলক মই মোৰ প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ আমাৰ ভাগৱতী সমাজৰ লোকৰ মাজত কৰ্ম সংস্কৃতি বৃদ্ধি কৰিবলৈ আমাৰ এই তৰুণ বিদ্যাৰ্থী সমাজে কাম কৰিব আৰু চৰকাৰে এই ক্ষেত্ৰত পাৰ্যমানে সহায় কৰিব। আমাৰ মহিলা সমাজ, ৰাধিকা মহিলা সমাজৰ আই মাতৃসকলকো মই প্ৰণাম জনাইছোঁ। মোক সুন্দৰ হাতেৰে বৈ পেলাই মানুহে মানুহৰ বাবে উপহাৰ দিছে। মই আই মাতৃসকলৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
জয় গুৰু শংকৰ পুনৰবাৰ আচাৰ্য ইলাৰাম দাস বা পাতালৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। মামাৰ ভাষণ যিহেতু শেষ হ'ল গতিকে আমি ওলাই আহিলোঁ আৰু সকলো ৰাইজ ওলাই আহিছে। অকণমান মূল মণ্ডপটো ওচৰৰ পৰা দেখাই দিছোঁ। আৰু বেগটো লৈ থকা গৰাকী মোৰ মা হয় আৰু কাষৰ গৰাকী বা হয় আৰু বায়ে ফটোৰ বাবে প'জ দিছে, কিন্তু মই ফটো তোলা নাই, মই ভিডিঅ'হে কৰি আছোঁ, বায়ে গম নাপায়। ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক চেনেল মাইক ক'লে মাইক এয়া হৈছে মথুৰা আৰু গেটত লিখা আছে অনুগ্ৰহ কৰি মূৰ্তিসমূহ হাতেৰে নুচুব। মানে মথুৰা সজাই থৈছে, তাত থকা মূৰ্তিসমূহ হাতেৰে চুবলৈ মানা কৰিছে। এয়া মথুৰালৈ সোমাই আহিছোঁ। বহুত সুন্দৰকৈ মথুৰা সজাই থৈছে, ফুলেৰে ভৰি আছে আৰু এয়া ফটো তুলি আছে। খুব ভাল লাগিছে দেখি। অকণমান ভিডিঅ' কৰি দেখাইছোঁ তোমালোকক। এয়া আমি গাড়ীৰ ওচৰলৈ গৈ আছোঁ। এয়া হাই ৰোডৰ কাষে আজি ভাল লাগিলে ওলাই বহুত ভাল লাগিলে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ইয়ালৈ, প্ৰায় 3 কিলোমিটাৰমান হ'ব আৰু এই নামঘৰলৈ। আৰু সঁচাকৈ বহুত ভাল লাগিলে। কাইলৈ শেষ হ'ব আৰু। এয়া আমি গাড়ীৰ ওচৰ পাই গ'লোহি। কালি খাইছিলোঁ, পনীৰ পেটিছ। আজি প্ৰথমবাৰ মামাক ওচৰৰ পৰা ছায়া মায়াকৈ দেখিলোঁ, বহুত ভাল লাগিলে আৰু যথেষ্ট মানুহ হৈছে। সঁচাই বহুত ভাল লাগিছে দেখি। আৰু অধিৱেশনলৈ অহা কোনো লোকে যদি মোৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে মোক জনাবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহোঁ, বাই বাই।